हेलो गाइज तो इतना आसो आमी रंगिया जंक्शनर काखत स्वाधीनता दिवस आइছে সেইভাবে কি ধুনিয়াকে সাজিছে গাইজ জংশনখন তো আপোনালোকক দেখাই আছো গাইজ চাওক গাইজ একদম মনোমোহা দৃশ্য চাওক গাইজ এতিয়া ৰঙিয়া জংশনৰ কাষত আছো তো এতিয়া কি মজা ভিউ আহিছে গাইজ মই ভালকৈ দেখাই দিছো গাইজ তেতিয়া অলপ পিকচাৰটো ক্লিয়াৰ নাহিব আৰে তো চাওক তো গাইজ ভিউটো দেখাই আছো বৰ্তমান ইয়াতে ৰখি আছো কাৰণ মই নেক্সট ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে দেখাম বুলি জংশনটো কি ধুনীয়া লাগিছে গাইছ আপোনালোকে শৰ্ট গিটা দেখা পাইছে তো মজা লাগিছে গাইছ ইয়াতে বহি আছো এতিয়া অলপ সময় মজা লাগিছে গাইছ একদম স্বাধীনতা দিৱস লাগি গৈছে এইবাৰ গাইছ মজা আজাদী কা অমৃত মহোৎসৱ মজা লাগিছে গাইছ তো গাইছ চাব পাৰে ভিতৰত গলে আহিছো আমি তো এটা চাই ৰাখো ইয়াতে ভিতৰত সোমাইছো গাইছ ইয়াতে আছো আৰু কি ভিউ চাওঁ পিছফালে বেকগ্ৰাউণ্ড তিনো এনেকৈ বহি আছোঁ চন্দ্ৰটো আছে ঘৰ বনাই আছে ইও তো তিনো অলপ আনন্দ লৈ আছোঁ গাইছ বঢ়িয়া ভিউ বনছি একদম মাইণ্ড ব্লয়িং ভিউ গাইছ ইয়াতে ৰখি আছোঁ এতিয়া অলপ সময় অলপ আনন্দ লৈ আছোঁ গাইছ এই আমাৰ গাঁৱৰ ল'ৰা ছোৱালী কেইটামানো আহিছে এনক গাইছ ব্লগত উঠাই দিম ৰ'ব তো গাইছ ইয়াতে আমাৰ বাইদেউহঁত আছে তো হাই কেনে ভিউ কেনে তো আপোনাক সুধিছোঁ এক্সপিৰিয়েঞ্চ কেনে আছে মজা কেনে সজাইছে বঢ়িয়া একবাৰ দেখাই দিয়কচোন দেখাই দিম আপোনাক এতিয়া ঘৰত যাওঁ আৰু লাহে বহুত সময় ৰখিলোঁ গাইছ তো আপোনালোক দেখালোঁ আৰু তো বলক গাই ঘৰত যাওঁ এতিয়া তো গাইজ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব তো আজিলৈ গুড বাই